নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মনি ষ্টাডি পইণ্টৰ পৰা তোমালোকক স্বাগতম জনাইছোঁ। আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ এছামিছ ছাবজেক্টৰ চেপ্টাৰ 1ৰ যিখিনি লং কুৱেশ্যন আছে চেপ্টাৰ 1ৰ গোটেইখিনি তোমালোকক দি আছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাবা, তেনেহ'লে বুজি পাবা। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষৰ পাঠটিত লেখকৰ অন্তৰৰ জাতি প্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া জাতিৰ প্ৰতি হাড়ে হিমযুৱে আন্তৰিকতা আছিল। তেওঁৰ মাতৃমুখ দৰ্শন পাঠটিৰ মাজেৰে তেওঁৰ জাতি প্ৰেমৰ প্ৰকাশ ঘটিছে। পাঠটিৰ নামকৰণতে তেওঁৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মোৰ মাতৃমুখ শব্দটিৰে অসম দেশখনৰ কথা কৈছে। বেজবৰুৱা দেৱে সুদীৰ্ঘ ১.৫ কোটি বছৰৰ পিছত মাতৃভূমি অসমলৈ আহিছিল। সুদীৰ্ঘ বিৰতিৰ মূৰত আহিবলৈ পাই অতি ব্যাকুল হৈ পৰিছিল। পাঠটোৰ বহু বিৱৰণৰ মাজত বেজবৰুৱাৰ জাতিপ্ৰেম ভাৱ প্ৰকাশ পাইছে। গুৱাহাটীত উপস্থিত হোৱাৰ দিনা তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধূলি আয়োজন কৰা সভালৈ তেওঁ নৰিয়া গাৰে উপস্থিত হয়। জাতীয় সাহিত্যৰ কাৰিকৰ হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো দায়িত্ব বুলি বিবেচনা কৰিছিল। পাঠটিৰ মাজত লেখকে অসমীয়া জাতিৰ শিপিনীসকলৰ বোৱা কটা ওৰণিৰ ব্যৱহাৰ, খাৱন পিন্ধন আদিৰ কথা দাঙি ধৰিছে। অসমীয়া জাতিক হাড়ে হিমযুৱে ভাল পোৱাৰ বাবে তেওঁলোকে পাঠটিত অসমীয়া সংস্কৃতিৰ কথা উল্লেখ কৰিছে। জাতি এটাৰ প্ৰতি প্ৰেম ভাৱ নাথাকিলে কোনো বস্তুৰ প্ৰতি আন্তৰিকতা প্ৰকাশ নাপায়। বেজবৰুৱা আছিল অসমীয়া ভাষা সাহিত্যৰ কাৰিকৰ। পাঠটিৰ মাজত অসমীয়া জাতিৰ প্ৰতি তেওঁৰ প্ৰেমভাৱ সুস্পষ্ট ৰূপত প্ৰকাশ পাইছে। ২ নম্বৰটো চাবা। মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থকা লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ ৩০-৪০ বছৰ পিছত ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। লগত সংগীত আছিল তেওঁৰ সহধৰ্মিণী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা ২ ঘণ্টি যাত্ৰা কৰি তেওঁ ঝাৰচুগুড়া জংচনত নামে আৰু তাৰ পৰা কলকাতা অভিমুখী ৰেলত উঠে। লগত খোৱা বস্তু নিনিয়াৰ ফলত ৰেলতে খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰি পৰিয়ালসহ লঘনে ভোকে যাত্ৰা কৰিবলগীয়া হৈছিল। ২০ তাৰিখৰ ৰাতি ৮টামান বজাত তেওঁ কলকাতাত নামি মহানগৰৰ এঠাইৰ এটি ঘৰত উপস্থিত হয় আৰু লৰালৰিকৈ ভাত খাই শুই পৰে। পিছদিনা কলকাতাৰ শিয়ালদহ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা কৰে আৰু ২২ তাৰিখে গুৱাহাটীত আহি উপস্থিত হয়। ৩ নম্বৰটো চাবা। মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। লক্ষ্মীনাথ বেজবৰুৱা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটো উল্লেখ কৰা অনুসৰি এদিন পাৰ্বতীয়ে মহাদেৱক কৰ্কথনা কৰি কৈছিল যে মহাদেৱে শ্লংগস্থলীৰ একো কাম কাজ নকৰি কেৱল ভাং ধতুৰা খাই বহি থাকে। আনকি ঘৰত বৃষভ কথাৰ পিছতো তাৰ দ্বাৰাই হাল বাই খেতি বাতি কৰি এগাল ধানকে নাজৰে ঘৈণীয়েকৰ
কৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে খেতি কৰাৰ সংকল্প লৈ বৃষভৰ পিঠিত উঠি পথাৰলৈ গ'ল। খুব কম দিনৰ ভিতৰতে মহাদেৱৰ খেতি নন্দন বন্দন হৈ পৰিল। আনকি খেতি এৰি মহাদেৱে ঘৰলৈকো আহিব নোৱাৰা হ'ল। পাৰ্বতীৰ মহা চিন্তা হ'ল আৰু গিৰীয়কক মাতি আনিবলৈ নন্দীন ভৃগীকে আদি কৰি বহুজনক পঠাই বিফল হ'ল আৰু শেষত নাৰদক পঠালে। নাৰদ বিফল হোৱাৰ নিৰুপায় হৈ পাৰ্বতীয়ে অসংখ্য ডাঁহ-মহ চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠালে। তেনেকৈয়ে গিৰীয়কক ঘৰলৈ আনিব নোৱাৰি অৱশেষত পাৰ্বতীয়ে শাহু নামৰ মানসপুত্ৰ দুটাক পঠিয়াই দিছিল। শাহু কোন আছিল, এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। শাহু আছিল পাৰ্বতীৰ মানসপুত্ৰ। পাৰ্বতীয়ে শাহুক সৃষ্টি কৰি মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠাইছিল। এইবাৰ পাৰ্বতীয়ে মহাদেৱক বৰ কৰ্থনা কৰিছিল যে মহাদেৱে কাম-কাজ নকৰি কেৱল ভাং-ধতুৰা খাই ঘূৰি ফুৰে। পাৰ্বতীৰ কৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে বৃষভৰ পিঠিত উঠি লগালগ খেতিত লাগি পৰিল। অতি কম দিনৰ ভিতৰতে মহাদেৱৰ খেতি নন্দন-বন্দন হ'ল আৰু খেতি এৰি মহাদেৱ ঘৰলৈকো আহিব নোৱাৰা হ'ল। কথা বিষম দেখি পাৰ্বতীয়ে নন্দী ভৃগীকে ধৰি বহুজনকে মহাদেৱক ঘৰলৈ আনিবলৈ পঠালে। পঠাইও ব্যৰ্থ হ'ল। পথাৰত মহাদেৱক আমনি কৰিবলৈ পাৰ্বতীয়ে আনকি ডাঁহ-মহ চেৰেপা এসোপা সৃষ্টি কৰিও একো কাম নাছিল। অৱশেষত পাৰ্বতীয়ে শাহু নামৰ মানসপুত্ৰ দুজনক সৃষ্টি কৰি খেতি পথাৰলৈ পঠাই দিছিল। ডিব্ৰুগড়ৰ গুপ্তচৰে কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন নামৰ প্ৰবন্ধত উল্লেখ কৰা অনুসৰি সবলপুৰৰ পৰা আহি গুৱাহাটীত এদিন থাকিয়েই পিছদিনা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। তাত তেওঁৰ মাজুজী জোঁৱাৰ ঘৰত কিছুদিন কটাইছিল। ডিব্ৰুগড়ত থকা দিনকেইটা গুপ্তচৰে কথাই বেজবৰুৱাৰ মনত বৰ সন্তোষ দিছিল। তাৰ ভিতৰত প্ৰথমটো আছিল ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গতি আৰু কাৰ্যকলাপ। কাৰণ তেওঁ লক্ষ্য কৰিছিল যে ডিব্ৰুগড়ৰ তিৰোতাসকলে তেতিয়া আৰু আগৰ দৰে পিছপৰি থকা নাই। শিক্ষা-দীক্ষা ৰাজহুৱা কাম-কাজ সকলোতে আগবঢ়া, ৰক্ষণশীলতাৰ পৰা মুক্ত হৈ তেওঁলোকে বিভিন্ন সহজ কামত আনকি দেশসেৱাতো সমানে আগবাঢ়িছে। বোৱা-কটা বিদ্যাতো তেওঁলোকে পাৰ্বতীদৰ্শী পুৰুষৰ সমানে আগবাঢ়ি আহিলেও সেই তিৰোতাসকলে নিজ
কমনীয়তা আৰু গাম্ভীৰ্য ৰক্ষা কৰিছে। সেই তিৰোতাসকলে সভা পাতি সুন্দৰকৈ বক্তৃতা দিছে, স্কুল পাতি শিক্ষা দান কৰিছে। যিবোৰ দেখি বেজবৰুৱাই আনন্দ পাইছিল। দ্বিতীয়তে, ডেকাসকলে মহা উদ্যমেৰে সাজি উলিওৱা সুন্দৰ ৰং-শালটি উৎকৃষ্ট মানৰ চিত্ৰ আঁকি ডিব্ৰুগড়ৰ অসমীয়া ডেকাসকলে নিজ হাতে ৰংশালীটি সজাইছিল। ৰংশালত ডেকাসকলে অনুষ্ঠিত কৰা নাট্যাভিনয়, তাৰ সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোৰঞ্জন নৃত্য আদিও দেখি বেজবৰুৱাই পৰম আনন্দ লাভ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মনতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই বিদেশী নাটকৰ অসমীয়া অনুবাদ আৰু অভিনয়ৰ ঘোৰ সমৰ্থক নাছিল যদিও বিৰোধীও নাছিল। কাৰণ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো একো বেয়া নহয়, কিন্তু তাক খাঁটি অসমীয়া সাঁচত গঢ় দিব লাগে। অন্যথা অসমীয়াৰ বৰবাসত যদি কোনোবাই বঙলো সংকীৰ্ণত মেলি দিয়ে, সি সিহঁতৰ মাজত কাউৰী হৈ খেলিমেলি কৰিব বুলিও বেজবৰুৱাই সকীয়াই দিছিল। প্ৰাসংগিকভাৱে বেজবৰুৱাই উল্লেখ কৰিছে যে তাহানিতে কলিকতা নিবাসী অসমীয়াসকলে